হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল। আৰু আমি এতিয়া গৈ আছোঁ এয়া ফুল চুল হাতত লৈ পথাৰৰ মন্দিৰলৈ। ইয়াত হয় আমাৰ হোলী, য'ত আমাৰ হোলী উদযাপন কৰা হয়। এয়া আমি লগৰ কেইটাৰ লগত গৈ আছোঁ এতিয়া মন্দিৰলৈ। এইফালে এইটো দেখিবলৈ পাইছে মন্দিৰ, য'ত আমাৰ ইয়াত হোলী উদযাপন কৰা হয়। আৰু এতিয়া আমি গৈ আছোঁ মন্দিৰৰ ভিতৰখন মই আপোনালোকক দেখুৱাই আছোঁ। আহি পালোঁ ভিতৰ চৰা দেখিবলৈ পাইছে। এইফালে আছে মন্দিৰটো হ'ল গৰখীয়া সত্ৰ বুলি কয়। আৰু এইফালে দেখিবলৈ পাইছে এইটো মন্দিৰৰ মানে গোটেইটো মন্দিৰ এতিয়া কমপ্লিট হোৱা নাই, নতুনকে হৈছে যিহেতুকে বনাই আছে আৰু অলপ চলপকে। আৰু এইডাল দেখিবলৈ পাইছে গছ, ইয়াত মানে গামোচা চামোচা গঁঠা হয় আৰু গাইছ। আৰু এয়া পিছফালে দেখিবলৈ পাইছে সৰিয়হ, আমাৰে কৰিছে এইবিলাক সৰিয়হৰ খেতি। তো ভাবিলোঁ অলপ ফটো চটো উঠি যাওঁ আৰু এতিয়া গৈ আছোঁ। আৰু এয়া দেখিবলৈ পাইছে মই পুৰা লেভেলত খোজকাঢ়ি গৈ আছোঁ আৰু অলপ ৰিলচ বনাই ল'লোঁ। আৰু এয়া ৰিলচ বনাই মেলি এতিয়া গৈ আছোঁ আমি ঘৰলৈ। এইফালে মোৰ লগত আছে স্মিতা, আৰু এই দুটা পুৰা পতাপত খোজকাঢ়ি গৈ আছে, কাৰণ ইয়াতো এটা টুইষ্ট আছে, ৰ'ব দেখাই আছোঁ। এইফালে দেখিছেনে, এয়া পুৰা তেতেলী লাগিছে, সিহঁতে মানে ছিঙিব নাপাব বুলি পতাপত দৌৰিছে। আৰু এতিয়া আমি তেতেলীখিনি ছিঙি লওঁ। আপোনালোকে বাৰু ভাল পায় নে নাপায়? আমাৰ হ'লে পুৰা তেতেলী প্ৰিয়। আৰু এইফালে এই দুটাই ছিঙিব লৈছে, পুৰা তেতেলী গাছ চাছ টানি লৈছে। আৰু দেখিছেনে গাইজ, সিহঁতে যেন গাছত উঠিয়ে যাব তেনেকুৱা কৰিছে। এই ৰাম ভগৱান বিষ্ণু, কি যে কৰিছে সিহঁতে জানে। আৰু মই আৰু পুৰা দেখুৱাই আছোঁ। আৰু এয়া লৈ ল'লোঁ আমি হাতত তেতেলী, আৰু এতিয়া গৈ আছোঁ আমি ঘৰলৈ। আৰু ঘৰ আহি গম পালোঁ ইয়াত বনাইছে বোলে খানা। তো এতিয়া গৈ আছোঁ খানাৰ ফালে। এইফালে আমাৰ মাদাৰ আৰু সুমিতাৰ মাকে পুৰা পাত ধোৱাত ব্যস্ত। এইফালে বৌয়ে দি আছে মটৰেৰে পানী, আৰু এইফালে অনুৱে বনাই আছে ভাত, আৰু এইফালে খুৰীমাই বনাই আছে তৰকাৰী। আৰু এতিয়া আমি পুৰা বহি সিহঁতকে চাই আছোঁ। Amazing! এইফালে লৈ আহিছে মাহীয়ে আমাৰ কাৰণে চাহ। তো এতিয়া আমি পটাপট চাহখিনি খাই লওঁ। মুড়িৰ লাৰু, গুৰ মিঠাই আৰু বিস্কুটৰ সৈতে গাখীৰ চাহ আমি খাই লওঁ। আৰু এতিয়া খাই লৈ আমি বহি থকাৰ কাৰণে সিহঁতৰ চকু উঠিছে, সেইকাৰণে আমাক পুৰা কামত লগাই দিছে। তো এতিয়া আমি কণী এৰাই আছোঁ, মানে খানাটো নিৰামিষ, মাছ মাংস কোনোৱে নাখায়, সেইকাৰণে কণীটো ৰাখি দিছোঁ আৰু গাইজ। আৰু এতিয়া চব কাম হৈ গ'ল আৰু আমি বহিবলৈ লৈছোঁ ভাতৰ পাতত। এয়া পুৰা ভাত দি গৈ আছে। এয়া মোৰ থালিখন দেখিছেনে কি ধুনীয়া লাগিছে। নিৰামিষ খানা খায়ো বাৰু কেতিয়াবা ভাল লাগে। তো এতিয়া আমি খাই লওঁ। আৰু ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ আহিছোঁ, বাই বাই।